যেটা এপিএসসি পরীক্ষা হয় তেতিয়া কেইটামান পোস্ট এপিএসসি দি হয় জিন লৰাই নাপায় এতিয়া আমি কি কৰিছো যে ৰাজ্য চৰকাৰৰ যিমান গ্ৰুপ এ আৰু গ্ৰুপ বি আছে ডিআইপিআৰ পাব্লিচিটি অফিচাৰ ইন্ডাষ্ট্ৰি এসিস্ট্যান্ট ম্যানেজাৰ টিএনডি ৰিসাৰ্চ এসিস্ট্যান্ট যিমান গেজেটেড পোস্ট আছে সব আমি এপিএসসি কৰিব দিছো কৰিব দিয়াটো ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হল যে একেটা এসিএস পৰীক্ষাৰ প্ৰায় এটো সিলেকশন হ'ব কম্বাইন হৈ যাব তাৰমানে জুনে তলত পায় হি তলৰ পোস্ট পিক আপ কৰিব জুনে ওপৰত পায় ওপৰৰ পোস্ট পিক আপ কৰিব আজি 48 বিট পোস্ট আমি কম্বাইন এডমিনিষ্ট্ৰেটিভ পৰীক্ষাৰ কাৰণে এপিএসসি দিছো যে অহা বছৰ যেতিয়া আপোনালোকে এডভাৰটাইজ কৰিব 28 টা পোস্ট আপোনালোকে এডভাৰটাইজ কৰে এবাৰ 28 টাৰ লগত আৰু 48 টা যোগ কৰি দিব যাতে আমাৰ এক প্ৰকাৰ কব গলে যিকোনো মানুহ এতিয়া লৰা মেধাবী লৰা নিৰাশ নহব কিবা নহয় কিবা পোস্ট তেওঁলোকে পাব আৰু মাল্টিপল যেটো ইন্টাৰভিউ বাৰে ইন্টাৰভিউ দি থাকিব লাগে আজি এটো পৰীক্ষা কালি হেতু পৰীক্ষা এতিয়া হেতু নহব একেলগে এটা পৰীক্ষাৰ জৰিয়তে বছৰত এবাৰ লৰা ছোৱালীয়ে পঢ়িলে হল নহলে ইটোৰ পিছত হিটো পঢ়ি থাকিব লাগে এমপ্লয়মেন্ট এক্সচেঞ্জ চাই থাকিব লাগে এডভাৰটাইজ কৰিব লাগে ট্ৰেজাৰী সাৰ্টিফিকেট কাটিব লাগে এতিয়া এবাৰতে গুটে পৰীক্ষাবোৰ হৈ যাব আজি 48 টা নতুন পদ আমি কম্বাইন্ড সিভিল সার্ভিস এক্সামৰ লগত সংযোজিত কৰি দিলো এন্ড দিস ইজ এ বিগ ৰিফৰ্ম আমাৰ ৰিক্ৰুটমেন্ট কমিশনৰ আমি কথা পাতি আছিলো আজি ৰিক্ৰুটমেন্ট কমিশনৰ যিখন ৰুল আছিল দুইখন ৰুল আজি কেবিনেটে অনুমোদন কৰে ইয়াৰ ফলত এতিয়া বিজ্ঞাপন প্ৰকাশৰ বাবে বাট সচল হৈ পৰিলে যিকোনো দিনতে আমি এতিয়া বিজ্ঞাপন প্ৰকাশ কৰিব পাৰিম ফৰ গ্ৰেড 3 এন্ড গ্ৰেড 4 গ্ৰেড 1 এন্ড গ্ৰেড 2 এপিএসসিত আমি দি দিলো তাৰমানে এতিয়া আৰু ৰাজ্য চৰকাৰত ভ্যাকেন্সি নাথাকিবই বছৰৰ ভ্যাকেন্সিবোৰ বছৰতে ফিল আপ হৈ যাব এটো এটা যি কেবিনেটত ভাল সিদ্ধান্ত লোৱা হয় থুলমুলকৈ এইখিনি বাকি কেবাটাও সৰু আছে আৰু এইখিনি টুইটত পিছত